নমস্কাৰ স্বপ্ন আকাশ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি ভাবিছো এটা কেক বনাম। কেকটো সাধাৰণতে সকলোৱে খাই থাকে ন, সেইকাৰণে ভাবিছো আজি অকণমান বেলেগ ধৰণে এটা কেক বনাম। আজি দৈ দি এটা কেক বনাম। তেনেহ'লে কেকটো কেনেদৰে বনাও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেকটোৰ কাৰণে প্ৰথমতে দিছো এবাটি দৈ। দৈখিনি ভালকৈ মিক্সিত দি পিচি লৈছো, কাৰণ গোটা হৈ থাকিলে বেয়া হয়। আকৌ এটা সৰু বাটিৰে চেনি দি দিছো। চেনিখিনিও ভালকৈ মিক্সিত দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিম। বেকিং পাউডাৰ 1.5 চামুচ দি দিছোঁ। অকণমান বেকিং সোডা দি দিম। আকৌ এইখিনি ভালদৰে মিহলি কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া তেল দি দিছোঁ। তেল আধা কাপতকৈ অকণমান কম দিছোঁ। তেলখিনি দি আকৌ ভালদৰে মিহলাই ল'ম। অকণমান ভেনিলা এসেন্স দি দিছোঁ। দি আকৌ ভালদৰে মিলাই ল'ম। মিলোৱাৰ সময়ত আপোনালোকে হাতেৰে ভালকৈ মিলালেও হ'ব, নহ'লে ব্লেণ্ডাৰ থাকিলে ব্লেণ্ডাৰ ইউজ কৰিব পাৰে। ময়দা 1 কাপ দি দিছোঁ। অলপ অলপকৈ দিব। অলপ অলপকৈ দি ভালদৰে মিহলাই ল'ব। এইখিনি যদি বেছিকৈ ডাঠ হৈ যায় তেতিয়া গাখীৰ অকণমান মিলাই দিব। গাখীৰখিনি দি আকৌ ভালদৰে লৰাই দিছোঁ। বেটাৰখিনি ৰেডি হৈ গ'ল। আপোনালোকে এইটো জোখত ৰাখিব, বেছি টানো নকৰিব বা বেছি ঢিলাও নকৰিব। এইটো জোখত ৰাখিলে কেকটো ভাল হয়। বাটিটোত এতিয়া অকণমান ৰিফাইন তেল দি লৈছোঁ। তেলখিনি দি ভালদৰে বাটিটোত সানি ল'ম। কাগজ এখন পাৰি লৈছোঁ তলত। আকৌ কাগজখনৰ ওপৰত ভালকৈ তেল সানি দিম। এনেদৰে মই কাষতো কাগজ দি লৈছোঁ। আপোনালোকে কাগজ দিবও পাৰে বা কাষত নিদিলেও হয়, মই কিন্তু দি লৈছোঁ। এতিয়া বেটাৰখিনি ইয়াত ঢালি দিম। এইখিনি এতিয়া দিয়া হৈ গ'ল। কেৰাহী এখন দি লৈছোঁ। কেৰাহীখন 10 মিনিটৰ কাৰণে গৰম হ'বলৈ দিলোঁ। হাই হিটত দি দিছিলোঁ আৰু ষ্টেণ্ড এডাল দি এতিয়া কেকৰ এই বাতিটো বহাই দিম। এতিয়া এখন ঢাকনখন দি দিছোঁ। ভালকৈ হাৱা নোপোৱাকৈ ঢাকনখন দি দিব আপোনালোকে। কেকটো এনেদৰে দিয়াৰ পিছত গেছটো ল' ফ্লেমত দি দিব। কেকটো 40 মিনিটমান সময় দিয়া হৈ গ'ল। টুথপিক এডাল দি এডাল চাই লৈছোঁ এইখিনি সিজিলে নে নাই। টুথপিকডালত যদি লাগি নাহে আমি তেতিয়া গম পাম যে কেকটো ভালদৰে সিজি গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু এইটো নমাই দিম। কেকটো ঠাণ্ডা হোৱাৰ পিছত উলিয়াই দিলোঁ। আপোনালোকেও এনেদৰে ঘৰতে দৈ দি কেক বনাই চাব পাৰে। কেকটো বহুতেই কোমল হৈছে আৰু বহুত ধুনীয়াও হৈছে।
আজি ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।